ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আদৰ্শ অন্তদয়া আমাৰ লক্ষ্য সমাজৰ শেষৰজন ব্যক্তিকো আমি যিখিনি সহায়ৰ মাধ্যমেৰে যে আমি চৰকাৰৰ সকলো সা সুবিধাখিনিত কানেক্ট কৰাৰ মাধ্যমটোৰ ব্যৱস্থাটো আজি সফল হৈছে বুলি অনুভৱ কৰিছোঁ যিহেতুকে আজি আমাৰ আই মাতৃসকল ইমান সংখ্যক আই মাতৃয়ে আজি ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰিব অহাটোৱেই এই কথাটো প্ৰতীয়মান হৈছে যে আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ যিসমূহ আঁচনি সাৰ্বজনীনভাৱে ৰূপায়ণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ কিছুদিন আগতে আমি সকলোকে সামৰি পিনি আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ এতিয়া অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত মহিলা উদ্যমিতা অভিযান আঁচনিখন ৰূপায়ণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা উজ্জ্বলা যোজনা PM কিষাণ আৰু যুৱ স্বাৱলম্বিতা আঁচনি এইবিলাক ৰূপায়ণৰ ক্ষেত্ৰত যি ধৰণে আমাৰ চৰকাৰখনে সকলোকে মানে সহায়ৰ আগবঢ়াই অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ নিমিত্তে আৰু অৰ্থনৈতিকভাৱে বুনিয়াদ নিৰ্মাণাৰ্থে যিখিনি আঁচনি ৰূপায়ণ কৰিছে তাৰ বাবে নিশ্চিতকৈ আমাৰ ৰাইজে আশ্বাস্ত হৈ পিনে আজি ঢকুৱাখানা সমষ্টিটো আজি এনেধৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ পিনে আপোনালোকে নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি যোগদান কাৰ্যসূচীলৈ আহিছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু অনাগত দিনত আপোনালোকৰ যিখিনি সহযোগিতা আৰু যিখিনি বিগত দিনৰ আপোনালোকৰ সামাজিক আৰু ৰাজনৈতিক অভিজ্ঞতা এইখিনি নিশ্চিতকৈ ভাৰতীয় জনতা পাৰ্টিক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এইখিনিকে কৈ জিলা সমিতি ভাৰতীয় জনতা পাৰ্টি আৰু জিলা সমিতিৰ উদ্যোগত আৰু ঢকুৱাখানা পশ্চিম ঢকুৱাখানা আৰু ঘিলামৰা মণ্ডলৰ সহযোগত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আৰু ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া নেতৃত্বৰ প্ৰতি আস্থা বিশ্বাস ৰাখি ঢকুৱাখানা সমষ্টিত আজি প্ৰায় 3000তকৈ অধিক আমাৰ বিভিন্ন দল সংগঠনৰ প্ৰাক্তন বিষয়ববীয়া সৈতে অৰাজনৈতিক সংগঠনৰ বিষয়ববীয়া আৰু বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়া আজি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু এয়াই প্ৰতিপন্ন কৰে যে কি অহা এপ্ৰিল মাহত হ'বলগীয়া ভাৰতৰ লোকসভা নিৰ্বাচনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰলৈ আমি প্ৰধানমন্ত্ৰী হিচাপে তেখেতক অধিষ্ঠিত কৰাৰ নিমিত্তে ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি কাৰ্যবলী বা আমাৰ আংশিক সাংগঠনিক বিষয়বস্তুৰ লগতে যিখিনি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যিখিনি আমাৰ জনপ্ৰিয় আঁচনিসমূহৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস ৰাখি আৰু যিখিনি আমাৰ উন্নয়নৰ দৰ্জাবাহী যিখিনি আঁচনিসমূহৰ প্ৰতি আস্থা বিশ্বাস ৰাখি আজি ঢকুৱাখানাৰ এই প্ৰায় 3000তকৈ অধিক বিভিন্ন দল সংগঠন আৰু অৰাজনৈতিক সংগঠনৰ বিষয়ববীয়াই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু আমি আশা ৰাখিছোঁ তেখেতলোকৰ সহযোগত অনাগত দিনত ঢকুৱাখানাখনৰ উন্নয়নৰ অধিক গতিশীল কৰাৰ লগতে আমি ঐক্যবদ্ধভাৱে থাকি ভাৰতীয় জনতা পাৰ্টিক অধিক শক্তিশালী কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস।